নমস্কাৰ খুলুমবাই অতি আনন্দৰ কথা ভাৰত চৰকাৰে অন্যান্য ভাষাৰ লগতে কেইটামান ভাষাৰ লগতে অসমীয়া ভাষা আজি দ্ৰৌপদী ভাষা বা ক্লাছিকেল ল্যাঙ্গুৱেজ হিচাপে স্বীকৃতি দিছে আৰু এই স্বীকৃতিৰ আমি অতি আনন্দিত হৈছো আৰু এই ভাষাই আজি বহু বছৰ ধৰি ঐতিহ্যপূৰ্ণভাৱে এই ভাষাই এটা স্বীকৃতি লাভ কৰি আহি অষ্টম অনুষ্ঠিত অন্তৰ্ভুক্ত হোৱাকে আদি কৰি আজি দ্ৰৌপদী ভাষাত মানে ইয়াত ভৰি দিছে আৰু এই ভাষাই যথেষ্ট উন্নতি হোৱা এটা ভাষা আৰু এই ভাষাই এটা লিং ল্যাঙ্গুৱেজ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা লিং ল্যাঙ্গুৱেজ অসমীয়া ভাষা আজি বহুতো ধৰণৰ গ্ৰন্থ বহুতো ধৰণৰ বাতৰি কাকত বা ইত্যাদি বহুতো প্ৰকাশ পাইছে আজি গৌৰৱান্বিত আমি ভাৰত চৰকাৰে এতিয়া আমি ক'ব লাগিব বৰ্তমানৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে আজি অসমীয়া ভাষাকে আদি কৰি ভাৰতবৰ্ষৰ যিমান ভাষা আছে আঞ্চলিক ভাষা আছে এই ভাষাটো উন্নতিৰ ক্ষেত্ৰত তেখেতে বলিষ্ঠ পদক্ষেপ লৈছে দিনে बर' रावाबो असमिया राव बायदि मोनसे टेक्निकेल आरो मोनसे भारतनि मोनसे सिनायथि राव हिसाबै स्वीकृति मोनबाय आरो बर' रावा 80 फारियाव हाबनाय लोगो लोगो जोङो बे रावखौ मुलुग दरबाराव लांनो थाखाय जोंहा खाबुखौ मोनबाय आरो बर' रावाबो मोनसे एडमिनिस्ट्रेटिभ आरो टेक्निकेल राव हिसाबै सिनायथिखौ मोननो हाबाय बेनिखायनो आङो आसाम सरकारनि आथिखालनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माखौ लाफानानै आसामनि जेसेबां शिक्षाबिद दं एकाडेमिशियान दं बुद्धिजीबी दं जायफोरनिखि माने लिटारेरि पार्सन दङ बिथांमोनखौबो आं साबायखर बावो आरो आं आसा लाखियो आसामाव जेसेबांनिखि फिसा फिसा रावारिफोर दङ हायनारि जनजातिफोरनि राव दङ माने हिल एरियानि माखासे रावारि दङ जेरै कार्बि डिमासा आरो अन्यान्य अरुणाचली बा मिज' बा माने खासि जयन्तिया आरो गार' बिथांमोननि रावखौबो जौगानायनि थाखाय सरकारा जथेष्ट माने माखासे बिथांखि लादों बेनि थाखायनो आङो भारतबर्षनि मानगोनां गाहाय मन्त्रि नरेन्द्र मोदी डाङरियाखौ साबायखर बावो धन्यबाद होयो आरो उननि हाबाफारियाव जों जाहाथे ज'यै खौसे आरो गोजोननि गेजेरजों जोङो गावनि बिमानि रावखौ जों जौगाहोनो थाखाय जों नाजानो हागोन बेखिनिखौ आं आसा लाखिदों आरो মই ব্যক্তিগতভাৱে অসমীয়া ভাষাটো দ্ৰৌপদী ভাষা হিচাপে স্বীকৃতি পোৱাত মই যথেষ্ট আনন্দিত হৈছো আৰু ভাৰত চৰকাৰ তথা অসম চৰকাৰ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই চৰকাৰৰ নেতৃত্বত আমাৰ কিছুমান যিখিনি উন্নত মানে যিখিনি বিকাশ হোৱা নাই সেই ভাষাবিলাক উন্নতি হ'ব বুলি মই আশা ৰাখিছো